আজি যে আমার কি পরম সৌভাগ্য, স্বয়ং বৈকুণ্ঠপতি নারায়ণ আর দেবী লক্ষ্মীর সন্মুখতে আমি হলুহি উপস্থিত। হে প্রভু নারায়ণ, হে পরম করুণাময় জগৎ জননী, দুইরে চৰণত এনেকে নাৰদৰ সহস্ৰ কোটি প্ৰণাম প্ৰভু। ওঠা দেৱৰীষি প্ৰভু, আজি অকস্মাতে বৈকুণ্ঠত উপস্থিত হোৱাৰ উদ্দেশ্য মাত্ৰ এটাই, দুইৰে চৰণ দৰ্শন কৰাৰ আৰু তব আশীৰ্বাদৰ ফলত পূৰণ হল মোৰ মনৰ কামনা। কিন্তু হে জনাৰ্দন, প্ৰকাশ কৰা মনৰ অভিলাষ অন্তৰ্যামী তুমি নারায়ণ, সৃষ্টি স্থিতি প্ৰলয়ৰ তুমি একমাত্ৰ কাৰক। তথাপিতো আকৌ নাৰদে কব লাগিবনে বাৰু মনৰ অভিলাষৰ কথা? বাৰু সুধিছে যেতিয়া শুনক সংক্ষেপতে। দুৰ্জনৰ অত্যাচাৰত ধৰিত্ৰী আজি ম্ৰিয়মান কৰি অহৰ্নিশে ভেবিছে তোমাৰ এই চৰণ। ধৰিত্ৰীৰ উদ্ধাৰৰ উপায় তুমি কেতিয়া চিন্তা কৰিবা? দেৱৰীষি প্ৰভু, তাৰ বাবে অলপো নকৰিবা সংশয়। কাল প্ৰাপ্ত নহলে দুষ্টৰ একোৱেই নহয়। নাৰায়ণ, সৃষ্টি ৰক্ষাভাৰ মই কৰিছো গ্ৰহণ। অচিৰেই অত্যাচাৰীসকলক নিধন কৰি বসুমতী ভাৰ মই। কিন্তু কি প্ৰভু? কিন্তু দেৱৰীষি, এই ক্ষেত্ৰত তুমিও মোক সহায় কৰিব লাগিব। বুজিছো জগত পালক নারায়ণে এবার নিশ্চয় নতুন লীলার পাথনি মেলিব। তুমি বৰ চতুৰ দেৱৰীষি, আৰু তুমিও জানো চালনাকাৰী নোহোৱা। হে প্ৰভু, তোমাৰ আদি আৰু অন্ত বুজাৰ একেবাৰে শক্তি মোৰ অভাৱ। বাৰু প্ৰভু, হে মাতৃ, তব দুখানি চৰণত পুনশ্চবাৰ প্ৰণিপাত জনাই দেখে যাওঁ এৰে নিজ কৰ্তব্যত হবই অগ্ৰসৰ। পদ্মনাভ সুরেশ বিশ্বধার গগন সদীশ মেঘবর্ণ শুভঙ্গ লক্ষ্মীকান্ত কমলানয়ন যোগী বিঠাল গম বন্দে বিষ্ণু ভব ভয় হরণ সর্বলোকে স্মরণ মাত্রকে যিহেতু দুৰ্ভুৰ এই সংসাৰ দুখ হৰন্ত ও এখিখে তুতেখে ঈশ্বৰক বিষ্ণু এ বুলয় যতম ঘন্ত এ প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপদ জনতা গণ এ তুমি প্ৰিয়তম পৰম দেৱতা
আমি ওখান থেকে বিশ্রাম করি। বলো প্রভু। সর্বেশাং কল্যাণমস্তু। তজু আগমনে ধন্য হলাছি এই অমরাবতীপুর। বারু অক্ষুণ দেবর্ষি দেবেন্দ্র আছে জানো কিবা নতুন ও নাই নাই তেনে কোনো নতুন সংবাদ, কিন্তু দেবেন্দ্র ভৱিষ্যতবাণী এটি হলে বুটলি আনিছো মই মনতৰ পৰা। ভবিষ্যৎবাণী? আজি দৈত্য হিৰণ্যকশিপু তাৰে সহোদৰ ভাতৃ হিৰণ্যাক্ষবীৰে ভৱিষ্যত আতংকৰ কৰিছে সূচনা, আৰু প্ৰলয়ৰ ভীষণ হুংকাৰে কৰ্তন কৰিছে দুয়ো বিশ্বজয়ী বুলি। দানৱৰ প্ৰতাপত দেবেন্দ্ৰ, দানৱৰ প্ৰতাপত থৰাহৰি হৈ বসুমতী আজি নিজে আউলি পাও। দেবর্ষি দানবর নিষ্ফল গর্জন। দেবতা দেবতা দেবতার হব যেন কিবা অপকার। অপকার? এরা দেবর্ষি দেবতার অপকার। দেবতার অপকার? এরা দেবর্ষি দেবতার অপকার। ও হাঁহি উঠে শুনি তোমাৰ কথা। তুমি এই কোৱাচোন বাৰু সহজ চলুচোন, বিশ্ব বৈৰী হৈ যদি দুই দৈত্যবীৰ বিশ্ব বুকুৰ পৰা ৰব জানো তোমালোকৰ অমৰাৱতী ভিন্ন ৰূপত? শুনা ফেৰা দেৱ পুৰন্দৰ আৰু যত মানে আছে অমৰ মণ্ডলী, স্বৰ্গ মত্য নাগ নৰা গন্ধৰ্ব কিন্নৰ সকলোকে লক্ষ্য কৰি প্ৰবল বেগেৰে আহিব লাগিছে হিৰণ্যাক্ষবীৰ। সেইবাবে বিধিমতে অবিলম্বে কৰা প্ৰতিকাৰ, নতু ধ্বংস হব তোমালোকৰ অমৰাৱতীপুৰ। ধ্বংস হব দেৱ ভৈক্য বসুন্ধৰা এটি পলপতি। শুনা শুনা পুৰন্দৰ মুহুৰ বচন, প্ৰলয় হুংকাৰে আহে হিৰণ্যাক্ষবীৰ। শুনা শুনা পুৰন্দৰ মুহুৰ বচন, প্ৰলয় হুংকাৰে আহে হিৰণ্যাক্ষবীৰ। যদিহে নিধন কৰিব নোৱাৰা সেই দৈত্য, যদিহে নিধন কৰিব নোৱাৰে সেই দৈত্য, তেন্তে তোমালোকে কি কৰিবা? আমাক কিবা এটা উপায় দিছে দেবৰ্ষি, কিবা এটা উপায় দিয়ক। উপায়? সৰগৰ ৩৩ কোটি দেৱতাকে উপায় দিব লাগে নেকি নাৰদে? নারায়ণ কাকে যোগা দিব সমিধান। শুনা শুনা পুৰন্দৰ মুহুৰ বচন, প্ৰলয় হুংকাৰে আহে হিৰণ্যাক্ষবীৰ। দেবেন্দ্ৰ দেৱগণ
হিরণ্যাক্ষবীর ও তোমাকে বিচারি বিচারি ত্রিভুবন করিছু চলা। মুরুবাদী মহাভাগ্য দেবরিখি দেবরিখি পালনে সংবাদ কিবা কেনি আছে দেৱগণ আৰু কেনি আছে সেই হেৰু নাৰায়ণ। ও নারায়ণ, ও নারায়ণ কম্পমান আজি তোমাৰ নাম। নাৰায়ণ কম্পমান আজি মোৰ নাম। আৰু দেৱতা দেৱতা শক্তিহীন আজি পথৰ ভিক্ষাৰী। দেৱতা পথৰ ভিক্ষাৰী। তোমাৰ হাতত পৰাজিত হৈ দেৱতাগণে বনে বনে কৰিছে ভ্ৰমণ। সেইবাবে চিন্তা কৰি বলৰীয়া দেৱতাৰ কথা, চিন্তা কৰি ভীৰু নাৰায়ণৰ কথা তালক্ষয় তুমি নালাগে। কিন্তু সচক্ষে দেখিলো এক বীৰেন্দ্ৰকে। যুদ্ধ লাগে, যুদ্ধ লাগে, যুদ্ধ লাগে। অবিৰাম কৰিছে গৰ্জন। ক'ত আছে হিৰণ্যাক্ষ, ক'ত আছে হিৰণ্যাক্ষ বুলি ত্ৰিভুৱন কৰিছে চলা। কোন শিবের দেবরিখি, কোন শিবের দেবতা গন্ধর্ব কিংবা হে নর পৃথিবী হিরণ্যাক্ষ থাকতে দিয়াই আর ইমান ভক্তি হল ঈশ্বর সে প্রতিযোদ্ধাহীন অস্থান করি। দৈত্যবী যদিও বা আহিছে প্ৰকৃত দেখি মৃত্যুকে বিচাৰে, কিন্তু তাৰ বলবীৰ্যত বলবীৰ্য দেখি তোমাৰে সমকক্ষ যেন হয় অনুমান। তুমি ভগৱানে নাগ নৰ গন্ধৰ্ব কিন্নৰ একোৱেই নহয়। নাজানো নাজানো দৈত্যবী কিদৰে বৰা স্বৰূপে জন্ম ধাৰণ কৰি সমকক্ষ বলি অপমান নিকৰতই মোৰ আমাৰ নহয় অতিকে দুৰন্ত। গন্ধৰ্ব কিন্তু সকলোকে পৰাস্ত কৰি বৰ্তমান সেই পাতালত কৰিছে আৰু দৈত্যবী পৰমা সুন্দৰী ও তোমাৰ আশাৰ কামিনী পৰমা সুন্দৰী ধৰিত্ৰী পত্নীৰ আশার কামিনী ধরিত্রী পত্নী রূপে পাব খুঁজে মোর এই জীবন্ত কালত দিয়া দেখুৱাই কথেই যাবৰ সাধ্য নাই মোৰ। দেখিলে তাৰ সেই ভয়ংকৰ ৰূপ চুৰিৰ আগে জিউ যায় মোৰ। ঋষি মুনি একোকে নামানাকি অতিকে দৈত্যবী এই পথেৰে তুমি খোৱা অগ্ৰসৰ সমুদ্ৰৰ তীৰতে লগ পাবা। যোৱা দৈত্যবী বধ কৰি সেই দাম্ভিক বৰাহক বিশ্বজয়ী হোৱা তুমি। আজি গুচাম মোৰ মনৰ হেঁপাহ। এই পথেৰেই গ'লে পাম কি মই যোগ্য প্ৰতিযোদ্ধা নিশ্চয় বৰা দৈত্যবী পাতাল
দৈত্য ব্রিটিশ প্রতি হিরণ্যাক্ষ বড় নোয়ারে ঘটাবো প্রমাদ এই হিরণ্যাক্ষ বিরোধ হে প্রভু করুণাহারে, হে প্রভু নারায়ণ, দিব্য যজ্ঞ বরাহ স্বরূপে জন্ম ধারণ করি ধরিত্রীক তুমি করা উদ্ধার করো আর নারদর মনোবাঞ্ছা করা পুরো। ও সহজ কৃপালু গুণ প্রকাশিয়ে এ ধরিয়া সাগরী ভকত বৎসল হৃদয় তাজিবরে কি অবরোধ কম্প ত্রিভুবন জয় করি বীর ভাতৃ হিরণাক্ষ মোরে এটিও কি অবরোধ হিরগতি দৈত্যরাজর জয় হোক। ও দেবর নারদ দৈত্যবীর কিবা হয়তো অকস্মাতে নবী আহিলাই নাই কোনো তেনে বিশেষ কারণ, কিন্তু কি হঠাৎ কিনে ঘটিল ঘটন যার ভাবে বিচলিত হয়ে প্রবেশ করিছ তুমি দৈত্যর পুরী। দৈত্যবীর স্বচক্ষে দেখিল যে অদ্ভুত ঘটনা, কিবা দরে তাক মই করিম প্রকাশ। দেবরিষি ত্রিভুবন বিজয়, ত্রিভুবন জয় করি তোমার ভাতৃ হিরণাক্ষ পাতালত করিছিল প্রবেশ। যারো ভালদর দেবরিষি বীর ভাতৃ হিরণাক্ষ পাতালত আতঙ্কর করিছে খুচরা। কিন্তু দৈত্যবীর বরাহরূপী কোনোবা শত্ৰুৱে চিৰাচেৰি কৰি তাৰ কলে বৰে নিধন কৰিলে তীক্ষ্ণ দণ্ডে। কি কোৱা দেবর্ষি বীর ভাতৃ হিরণাক্ষ নাই জীবিত ধরাত নাই অসম্ভব। মহাবীর হিরণাক্ষ যার প্রতাপ ত্রিভুবন হয় কম্পমান, সৃষ্টি হয় জগততে সহস্র প্রলয়। বীর ভাতৃ হিরণাক্ষ পারে যেন নিধন হব সামান্য কে পরাহর দন্ত প্রহার। কিয় আমার অসত্য সংবাদ তুমি কৰিছা প্ৰকাশ? নোহে তো অসত্য ঘটনা, সঁচাকৈ তোমাৰ ভাতৃক পৰিছে ৰণ। সঁচাকৈ মোৰ ভাতৃ হিৰণ্যাক্ষ যি পৰিল। আৰু জানানে বাৰু তোমাৰ ভাতৃ হন্তাকাৰী কোন? মোৰ ভাতৃ হন্তাকাৰী কোন? মোৰ ভাতৃ হন্তাকাৰী এতিয়াও বুজা নাই নে বাৰু তোমাৰ ভাতৃ হন্তাকাৰী কোন? মই কৈছো শুনা, তোমাৰ ভাতৃ হন্তাকাৰী
তোমার ভাতৃ হন্তাকারী তোমার এই শিরহট্টু দেব নারায়ণ। কি সম্পদ খোদানা দেবর মাতৃমরীর ঐক্য নিধনে হোক নারায়ণের হাতে নাই নাই সহ্য যন্ত্রণা। দৈত্যবীর নহয়তো হুকৰ সময় লগত লৈ চতুৰংগত প্রবেশ করা তুমি অনতি পলমে নারায়ণের কাছে পথ করে তোমার ভাতৃ হন্তাকারী বিশ্বজয়ী হোৱা তুমি বিশ্বজয়ী হোৱা। মই এতিয়া লম্বই ভাতৃ হন্তার এখানে প্রতিশোধ গৈ তুমি তোমার খেয়ে আরাধ্য বিষ্ণু আজি হন্তে এই দৈত্যরাজ হিরণ্য কবিকে প্রতিজ্ঞা করেছে এখন মহাশত্রুমূর্খী দেবনারায়ণ লম্বই লম্বই তাহার পরতে বিহনে প্রতিশোধ। সকলো মই এতিয়া বিদায়হে মাগিছো, কিন্তু দৈত্যবীৰ মনত ৰাখি তোমাৰ ভাতৃ হন্তাকাৰী স্বয়ং নারায়ণ। ধন্য 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 ভাই হিরণাক্ষ বৈরী ভাবে আরাধনা করে বিষ্ণু মুক্তি লাভে তাই করিল সহজে। মুকুলাকে অচিরতে মুক্তির উপায় হয়নে সপনে বৈরী ভাবে চিন্তা করি অনন্ত বিষ্ণু মরার কামনাময় করিম পুরা মরার কামনাময় করিম পুরা। পুৰন্দৰ এনেভাৱে মতিছন্ন হৈ তুমি পৰস্তি কৰিছা হৰণ। তোমাৰ এনে কাৰ্য বরখি তার আগর শব্দ বরখি ওরেই দৈত্যপতেশ্বরী দেবতার শিরহত্যু হিরণ্যকশিপুয়ে ব্রহ্মাগ তপস্যা করি জহি পমি গোল ধরার বুকু নারায়ণ। তারেই ভাজ্যা এই কয়াধুরানি সন্তান সম্ভৱা আৰু সেই সন্তানক গৰ্ভতেই নষ্ট কৰি চিৰ শান্তি লাভ কৰিব খোজো দেৱ পুৰন্দৰে। সুন্দৰ সুন্দৰ বিচাৰ তোমাৰ দেৱেন্দ্ৰ, সুন্দৰ বিচাৰ। পিছে জানিব পাৰোনে বাৰু কোনে দিলে এই সমাচাৰ? যাৰ তপু বলে হাহাকাৰ সৃষ্টি কৰিছে বিশ্ব ব্ৰহ্মাণ্ড, যাৰ যুগবল দেখি যোগেশ্বৰী নিজেই চিন্তিত, তেনেজন হিৰণ্যকশিপু জানে ইমান সহজে লীন যাব ধৰাৰ বক্ষত? তেন্তে কি হিৰণ্যকশিপু এতিয়াও জীৱিত? পাছত সকলো গম পাবা। বৰ্তমান সন্মানে এৰিতে তুমি কয়া ধৰা নেকি? এটা কথা শুনা দেৱেন্দ্ৰ, তুমি যাক বলেৰে হৰণ কৰিব বিচাৰিছা তেওঁৰ গৰ্ভত স্থিতি লৈছে মহান বৈষ্ণৱ পূৰ্ণ ভাগৱত। তুমিহে নালাগে দেৱেন্দ্ৰ।
দেবেন্দ্ৰ তোমাৰ দৰে 33 কোটি দেৱতাৰ বজ্ৰৰ পহাৰেও নিধন কৰিব নোৱাৰিবা তুমি সেই একো অনা অজ্ঞানে এৰি দিছো পথ হে ৰাণী নাজানি এনে দ্ৰোহ কৰিলো পূজ্য বৈষ্ণৱৰ সৰ্বদুখ মোৰ কৰা মৰিখন সৰ্বদুখ মোৰ কৰা মৰিখন সৰ্বদুখ মোৰ কৰা মৰিখন নারায়ণ দেবী দেবী আপুনি মোৰ পিতৃল্য কৰিলে উদ্ধাৰ মোক মহাসংকট পেলাত বলুতে দেবী নাহ দেৱী স্বামী দেৱতা আপোনাৰ আশ্ৰিতাতে লভিন না দেবী তুমি কোনো চিন্তা নকৰিবা দেবী নাহে মানে তোমাৰ স্বামী হিৰণ্যকশিপু আমাৰ আশ্ৰমতে থাকিবা তুমি নিতৌ শুনাম মই তোমাক শ্ৰীহৰিৰ গুণানুকীৰ্তন দেৱী শ্ৰীহৰিক আৰাধনা কৰাটো তোমাৰ শ্ৰেষ্ঠ ধৰ্ম আমাৰ শ্ৰেষ্ঠ ধৰ্ম মনুষ্যৰে শ্ৰেষ্ঠ ধৰ্ম আৰু শ্ৰীহৰিক আৰাধনা কৰিবলৈ হ'লে শ্ৰীহৰিৰ একান্ত ভকত হ'ব লাগিব শ্ৰীমদ ভাগৱতৰ 10ম স্কন্ধ শ্ৰীকৃষ্ণৰ মিথিলা গমন নামৰ আখ্যানটিত কৈছে যিজন প্ৰকৃত ভকত তেওঁ আপোনা আপুনি ব্ৰহ্মপদ পায় তেওঁক পূজা কৰিলে অৰ্চন বন্দন কৰিলে দেৱতাক কৰা পূজাতকৈ শ্ৰেষ্ঠ ফল পায় কাৰণ কি জানানে ভকতেহে দেৱতা আৰু ব্ৰাহ্মণ উভয়কে শুদ্ধ কৰি ৰাখিব পাৰে এই যে মই ক'লো ভকত শব্দই কি কয় জানানে মই কৈছো শুনিবা দেৱী ভপদে ভগৱন্ত ভয় বিমোচন হে ভজন ভক্তিতে পূৰ্ণ কৃষ্ণ পবিত্ৰ আত্মাক মানন্ত কৃষ্ণ সমস্ততে সম তপদে তদ নৰ উপায় হৃদয় পদ্মত ধৰে কৃষ্ণ কুটিৰতকৈ শ্ৰীহৰিৰ বিষয়ে আৰাধনা কৰিম কিন্তু দেৱী মোৰ হৰিকীৰ্তন শুনিবলৈ বৰকৈ ইচ্ছা হৈছে আপুনি বাৰু শুনাবনে বাৰু দেৱী তুমি আৰু মই
যাত্রার পথত হরে কীর্তন করিবা হরে মোর কোন তুমি সুন্দর বালক এই অরণ্যৰ মাজত তুমি অকলে অকলে কি কৰিছা বাছা প্ৰণাম দেৱ মই দেৱৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ নাম মোৰ প্ৰহ্লাদ পিছে আপুনি বাৰু কোন আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান ভাল লাগে মোকো বাৰু এনে গীত গাবলৈ শিকাবনে দেৱ বাছা দেৱ গীত গাই ঘূৰি ফুৰি আমাৰ দৰে সন্যাসী ফকীৰবিলাকে যাৰ খাবলৈ এমুঠি অন্ন নাই পিন্ধিবলৈ এখনি বস্ত্ৰ নাই তেনেলোকেহে হৰি কীৰ্তন কৰি ভাল পায় তুমি কৈছা কি ভুৱনী বিজয় দত্তৰ হিৰণ্যকশিপুৰৰ পুত্ৰ তোমাক আকৌ হৰিনামৰ আৱশ্যক কিয় ৰজাৰ ল'ৰা হলে হৰিনাম গোৱা বেয়া বুলি আপোনাক কোনে কলে নাৰায়ণ বাছা ৰজাৰ ল'ৰা হলে হৰিনাম ল'ব পাৰে সঁচা কিন্তু তুমি কৈছা ত্ৰিভুৱনী বিজয় দত্তৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ তোমাৰ পিতৃ শ্ৰীহৰিৰ ঘোৰ শত্ৰু তেনেস্থলত তুমি যদি হৰি কীৰ্তন কৰা তোমাৰ পিতাই তোমাক খং কৰিব নহয় বাছা দেৱ মোৰ পিতৃয়ে ঈশ্বৰক শত্ৰু বুলি ভাবিছে কিয় তেওঁকো জানো একেশ্বৰেই সৃজন কৰা নাই বাছা সকলোকে একেজন ঈশ্বৰে স্বজন কৰিছে কিন্তু তোমাৰ পিতৃ সেই কথা মানি নলয় আনকি শ্ৰীহৰিৰ নাম শুনাৰ লগে লগে একেবাৰে ক্ৰোধান্বিত হৈ পৰে তাৰ বাবে আপুনি চিন্তা নকৰিব মই মোৰ পিতৃক বুজাম তেওঁ মোৰ কথা নিশ্চয় শুনিব নাৰায়ণ কাৰণ তেওঁ মোক বৰ মৰম কৰে তুমি কোনো চিন্তা নকৰিবা বাছা তোমাক মই বাৰু 2-4টা হৰি কীৰ্তন শিকাই দিম বাৰু বাছা তুমি আৰু মই প্ৰথমতে গৈ শ্ৰীহৰিক এবাৰ স্থানতে আৰাধনা কৰি লওঁ ব'লা বাছা ভাল দেৱ আহা বহা বাছা দেৱ তুমি শ্ৰীহৰিক একান্ত মানে হৃদয়ত স্থাপন কৰি ল'বা আৰু মই যি গাই যাম মোৰ পাছে পাছে গাই যাবা হ'বনে ভাল দেৱ ওম নমো ভগৱতে বাসুদেৱায়
ভগৱতে বাসুদেৱায় ॐ नमो भगवते वासुदेवाय হরিত হরণ লয়াজি তুজন হরিত চৰিত শ্ৰৱণ কীৰ্তন আপুনি বাৰু মোৰ মাতৃক চিনি পায়নে? এই কথা তুমি কিয় সুধিলা বাছা? মই যেতিয়া মাতৃৰ গৰ্ভত আছিলো তেতিয়াই যেন আপোনাৰ হোৱা লাগিল আৰু 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 এই বিনাৰ সুৰ শুনিছিল। বাছা আমি হৈছো সন্ন্যাসিক ফকীৰ। আমি দেখে দেখে গীত গাই ঘূৰি ফুৰো। কেতিয়াবা ক'ৰবাত শুনিব পাৰা বাৰু, সেইবিলাক এতিয়া বাদ দিয়া। তুমি আৰু মই বৃক্ষৰ তলতে হৰি কীৰ্তন কৰোঁ, কিন্তু যাওঁতে তুমি আৰু মই হৰি কীৰ্তন কৰি যাম। মই গাই যাম, তুমি মোৰ পাছে পাছে গাই যাম, হ'বনে বাছা? ভাল দে। হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগতকো উদ্ধাৰ। গোৱা বাছা। হৰি নামে হৰি নামে গোৱা। হৰি নামে হৰি নামে কৰি আছে জগতকো সুন্দৰ বাছা, অতি সুন্দৰকৈ গাইছা তুমি। এতিয়া তুমি আৰু মই পলম নকৰি যাত্ৰা কৰিব লাগে।